'Cause I love you for infinity. I love you for infinity. 'Cause I love you for infinity. I love you for infinity. নমস্কাৰ জনাইছোঁ সকলোলৈকে আমাৰ চেনেললৈ। আমি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ যোৰহাট তিতাবৰৰ পৰা নাগালেণ্ডৰ খনমা নামৰ নাগা আংগামী গাঁওখনলৈ। তিতাবৰৰ পৰা খনমালৈ দূৰত্বৰ প্ৰায় 186 কিলোমিটাৰ হ'ব। আমাৰ এই জাৰ্ণিটোত যিমানখিনি পাৰোঁ যিমানখিনি সম্ভৱ হয় আপোনালোকক কিছু দেখাই যাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আমি পাইছোঁহি নাম্বৰ হাবি। আমি এতিয়া নাম্বৰ হাবিৰ মাজে মাজে গৈ আছোঁ আৰু এয়া চাওক, এতিয়া পালোঁ আমি দেওপানী দুৰ্গা মন্দিৰ। যিহেতু আজি অষ্টমী চলি আছে, অষ্টমীৰ কাৰণে ইমান লাইন দেখিছেনে দুৰ্গা মন্দিৰৰ সন্মুখত। বহুত দূৰলৈকে গাড়ীৰ লাইনেই আজি বহুত। মই যিহেতু কৈছোঁৱেই আমি নাম্বৰ হাবিৰ মাজে মাজে আহি আছোঁ আৰু চবতকৈ ভাল লগা কথাটো হ'ল কি জানেনে, এই যে বৰষুণটো আৰম্ভ হৈছে আৰু বেলেগৰ কথা মই নাজানো, কিন্তু ক'ৰবাত যেতিয়া গাড়ীত গৈ থাকোঁ তাৰপিছত যেতিয়া এনেকৈ বৰষুণটো পাওঁ মোৰ মনটো বিৰাট ভাল লাগে। আপোনালোকৰ তেনেকুৱা হয় নেকি জনাবচোন। এয়া চাওক, আমি আহি পালোঁহি পিফেমা নামৰ এটুকুৰা ঠাই আৰু আমি ইয়াতে লাঞ্চটো কৰি লওঁ। আৰু আজি আমি খাম নাগা ষ্টাইলত ট্ৰেডিশ্যনেল ফুড। আমাৰ লাঞ্চত কি আছে আজি দেখাম দেই আপোনালোকক। বইল কবি আছে, চিকেন কাৰী আছে, পৰ্কৰ লগত আখুনি আছে, ভাত আছে, দালি আছে, বইল চব্জি আছে আৰু এই যে ৰেড কালাৰটো দেখিছে যে সেইটো হৈছে আলু, গাজ আৰু বিলাহীৰে বনাইছে, মানে বইল বনাইছে আৰু লগতে শুকান মাছৰ চাটনি এটাও আছিলে। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে নাগা ষ্টাইলত যিহেতু বনাইছে। জ্বলাটো অলপ বেছি, যোনবিলাকে জ্বলা খায় সেইবোৰে বাৰু ভাল পাব দেই, কিন্তু মই অলপ জ্বলাটো কম খাওঁ, অকণমান বেছি পাইছোঁ আৰু। মেঘৰ মাজে মাজে আহি আমি ধুনীয়া খনমা গাঁওখন পাই গ'লোহি আৰু এইটোৱে হৈছে আমাৰ হোমষ্টেটোৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, আপোনালোকে আহিব পাৰে। বাকী আমি কেনেকুৱা পালোঁ ইয়াত থাকি তেওঁলোকৰ হোমষ্টেত সকলো পাছে পৰে জনাই থাকিম দেই। হোমষ্টেখনত সন্ধিয়াৰ স্নেক্সৰ কোনো যোগাৰ নাছিলে, তেওঁলোকে অকল ডিনাৰ আৰু ব্ৰেকফাষ্টটোহে দিম বুলি কৈছিলে। গতিকে আমি অলপ ওলাই আহিছোঁ বজাৰখনলৈ, কিবা খাব পাওঁ নেকি, যিহেতু কেফে দেখিছিলোঁ। এইটো দেখিছেনে, এইটো হৈছে খনমা ভিলেজৰ চাৰ্চ হয় আৰু চাওকচোন চাৰ্চটো কিমান ধুনীয়া। এয়া মই মেগী পকৰা বনাইছোঁ আৰু যিহেতু ইয়াত চাহৰ লগত খাবলৈ একো নিদিওঁ বুলি কৈছে সন্ধিয়া, গতিকে আমি নিজে যা যোগাৰ কৰি লৈছোঁ। মেগীখিনি আৰু বেলেগ বিশেষ একো বস্তু নাই, সুদা মেগীখিনিকে আৰু বইল কৰি সানি পেলাই তাত পিঁয়াজ জলকীয়া দি পেলাই এনেকৈ আৰু মানে বনাইছোঁ আৰু যেনে তেনে উঠিছে বাৰু। ট্ৰাই কৰি চাইছিলোঁ, হ'ল বাৰু ভালেই, ধুনীয়া হৈছে দেই।
আপোনালোকে দেখিছে মই মেগী পকৰা বনাইছিলোঁ, সকলোৱে খাই ভাল পালে। এতিয়া আমাৰ ডিনাৰ আহিল। ডিনাৰত আছে ৰাইচ, ডাল, পৰ্ক, আলু ৰঙালাও ভাজি, বইল স্কোৱাছ, আমলখিও দিছে দেই, আৰু লগত আছে এগ। গুড মৰ্ণিং। আজি নেক্সট দিনাখন হয় আৰু আমি এতিয়া ওলাইছোঁ খনমা ভিলেজ চাবলৈ। খনমা ভিলেজখনৰ ধুনীয়া পৰিৱেশ মই নিজেও চাম, লগতে আপোনালোককো দেখুৱাই গৈ থাকিম। এইখিনিতে আৰু এটা কথা আপোনালোকক কওঁ, যদি নাগালেণ্ড আহে তাৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হয়। যদিও আমাক সেই ইনাৰ লাইন পাৰ্মিটখন ক'তো চেক কৰা নাছিলে, তথাপিও মই ছাজেষ্ট কৰিম যে আপোনালোকে যেন ILPখন উলিয়াই আনে। অনলাইন ILP উলিয়াবৰ কাৰণে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু। ডকুমেণ্টছ লাগিব, ফটো 1 কপি, আধাৰ কাৰ্ড আৰু 50 টকা ফিজ। এতিয়া আপোনালোকক প্ৰকৃতিৰ মাজত থকা ধুনীয়া খনমা ভিলেজখন দেখুৱাম, লগতে এই ভিলেজখনৰ কিছু বুৰঞ্জী জানি লওঁ আহক। খনমা নামটো এটা লোকেল প্লেণ্ট খোৱাও নোৰাৰ পৰা লোৱা হৈছে। এই ভিলেজখন 600 বছৰৰো অধিক পুৰণি। 1830 চনৰ পৰা 1880 চনলৈ খনমাৰ এই নাগাংগামী যুঁজাৰুসকলে ব্ৰিটিছৰ লগত বহুকেইখন ৰণ কৰিছিল। তাৰে ভিতৰত এখন ৰণ 13 অক্টোবৰ 1879 চনত নাগা হিলছৰ পলিটিকেল অফিচাৰ GS ডামাণ্ড আৰু তেওঁৰ লগত 87জন সৈন্যৰ সৈতে লাগিছিল, য'ত নেকি GS ডামাণ্টৰ লগতে আন 27জন সৈন্যই মৃত্যুবৰণ কৰিছিল। তাৰ পাছত ব্ৰিটিছ সৈন্যবোৰে এই সৰু খনমা গাঁওখন চাৰিওফালৰ পৰা আবদ্ধ কৰি ৰাখিছিল। প্ৰায় 4 মাহৰ পাছত 27 মাৰ্চ 1880 চনত এখন পিচ ট্ৰিটি ছাইন হয় আৰু এইখনেই হৈছে আংগামীসকলৰ ব্ৰিটিছৰ লগত শেষ যুদ্ধ, যাক নেকি বেটল অফ খনমা নামেৰে জনা যায়। 1890 চনত ব্ৰিটিছসকলে ইয়াত খ্ৰীষ্টিয়ানিটি আনে আৰু লাহে লাহে আজিৰ ডেটত প্ৰায় সকলো খ্ৰীষ্টিয়ান ধৰ্মৰ লোক হয়। খনমাৰ ঘৰবিলাকত কেনেকুৱা ফুলৰ চাউণ্ড হৈছে। কিমান ধুনীয়া ফুল আছে, দেখুৱাই দেখি। এইখিনিয়ে চাকুলেণ্টবোৰ ধুনীয়া। ধুনীয়া লাগিছে ন চাকুলেণ্টবোৰ, সেইবোৰ অৰ্কিডবোৰ আছে। ইউফৰবিয়া দেখিছে এইখিনি, ভাল লাগিছে ন। চোৱা জলকীয়া এটা পাৰ্পল কালাৰ, ঠিক আছে। এটা কৰিছে জলকীয়াখিনি চোৱা, ধুনীয়া হৈ আছে ন ফুলবিলাক। ইমান চাফাকৈ ৰাখিছে, ধুনীয়াকৈ। খনমা ভিলেজখন ফুৰি আহি এতিয়া আমি উবু কেফেত চাহ খাব সোমাইছোঁ। এই কেফেখন সৰু যদিও দেখিব বহুত মৰম লগা। আৰু চাওকচোন, ইয়াৰ ভিতৰত সোমালে এনেকুৱা ফিল হয় যেন আমি 90sতহে আছোঁ।
আমাৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি যিহেতু খনমা ভিলেজখন প্ৰথমবাৰৰ বাবে ফুৰিব গৈছিলোঁ গতিকে আমাৰ লগতে আপোনালোককো এই সুন্দৰ পৰিৱেশবোৰ দেখুৱাৰ প্ৰয়াস কৰিলোঁ যদি ভাল পালে আমাৰ ভিডিঅ'টো তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ